নমস্কাৰ বন্ধুসকল, যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল, পাণ্ডৱৰ জয় হ'ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্ৰীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক'লে, ধৰ্মৰাজ, যুদ্ধৰ অন্ত পৰিল, ধৰ্মৰ জয় হ'ল, অধৰ্মৰ বিনাশ হ'ল। এতিয়া আপোনালোকে ৰাজ অভিষেকৰ আয়োজন কৰক। যুধিষ্ঠিৰ, বাসুদেৱ, যুদ্ধত আত্মীয় সজ্জন, মিত্ৰ বৈৰী, অনেক ক্ষতিয়নৰ প্ৰাণ নাশ হ'ল। মোৰ মনত বৈৰাগ্য ভাৱে জাগি উঠিছে। মই ভাবিছোঁ আগতে গংগা স্নান আৰু তীৰ্থ ভ্ৰমণ কৰি আহোঁ, তাৰ পিছত মন পবিত্ৰ কৰি ৰাজ অভিষেক কৰিম, ৰাজ্য শাসনৰ দায়িত্ব ল'ম। ভগৱান শ্ৰীকৃষ্ণই হাঁহিলে আৰু ক'লে, তেন্তে আপুনি শান্তিৰে ৰাজ্য শাসন কৰিব নোৱাৰিব, কাৰণ কলিযুগ আৰম্ভ হৈছে। আপোনালোকে 5 ভাতৃ আজি 5 দিশত অলপ ফুৰিবলৈ যাওক আৰু কি কি আচৰিত ঘটনা দেখা পায় মোক আহি ক'বহি, মই বুজাই দিম। পঞ্চপাণ্ডৱ শ্ৰীকৃষ্ণৰ কথা মানি 5 দিশে ফুৰিবলৈ গৈ সঁচাই কিছুমান আচৰিত ঘটনা দেখা পালে। সন্ধিয়া 5 পাণ্ডৱ আহি ভগৱান শ্ৰীকৃষ্ণক জনোৱাত শ্ৰীকৃষ্ণই তাৰ কাৰণসমূহ বুজাই দিলে। ধৰ্মৰাজ যুধিষ্ঠিৰে দেখা পাইছিল দুডাল শুঁৰ থকা এটা হাতীয়ে হাবিত গছৰ পাত খাই থকাৰ দৃশ্য। শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য কলিযুগত দুইফালৰ পৰা শোষণ কৰা শাসকৰ ৰাজত্ব চলিব। গদাধৰ ভীমে দেখা পাইছিল গাই এজনীয়ে নৱজাত পোৱালি এটাক জিভাৰে চেলেকি থকাৰ দৃশ্য। পোৱালিটোৰ গাৰ ছাল মাংস এৰাই তেজ বাহিৰ হৈ গৈছিল, তথাপিও মাকে চেলেকিবলৈ এৰা নাছিল। শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য কলিযুগত পিতৃ-মাতৃসকল অধিক পুত্ৰ পৰিবাৰৰ মোহত অন্ধ হৈ ল'ৰা-ছোৱালীক ইমান চেনেহ কৰিব, সিহঁতক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আত্মবিশ্বাস গোটাবলৈ অকলে এৰি নিদিব। ধেনুধাৰী অৰ্জুনে দেখা পাইছিল এটা পক্ষী। পক্ষীটোৰ পাখিবোৰত লিখা আছিল বেদৰ মন্ত্ৰ আৰু ধৰ্মৰ বাণী, কিন্তু পক্ষীটোৱে মৰাশৰ মাংস খাই আছিল। ভগৱান শ্ৰীকৃষ্ণৰ মতে কলিযুগত ব্ৰাহ্মণ, ভকত, বৈষ্ণৱসকলে মুখত ধৰ্মৰ নীতি, নিয়ম আৰু শাস্ত্ৰৰ কথা ক'ব, কিন্তু মদ মাংস ভক্ষণ কৰিব আৰু অনৈতিক কাম কৰিব। সহদেৱে দেখিছিল এঠাইত প্ৰায় 5টা কুঁৱা। চাৰিওকাষৰ কুঁৱাবোৰ পানীৰে উপচি আছিল, কিন্তু মাজত থকা কুঁৱাটো পানী নোহোৱাত শুকাই আছিল। ভগৱান শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য কলিযুগত ধনী মানুহে বিবাহ, শ্ৰাদ্ধ, উৎসৱ আৰু লাভ-বিলাসত হাজাৰ টকা অনৰ্থক খৰচ কৰিব, কিন্তু কাষৰ দুখীয়া, অভাৱী, নিঃকিন, নিচলাজনক এটকাও দিও সহায় নকৰিব। নকুলে দেখিছিল পৰ্বতৰ ওপৰৰ পৰা ডাঙৰ শিল এটা বাগৰি আহিছে। শিলটো বাগৰি আহি ডাঙৰ গছত ঠেকা খায়ো নৰল, কিন্তু সাধাৰণ বন এডালত ঠেকা খাই ৰৈ গ'ল। শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য কলিযুগৰ মানৱে ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি বহুত ভোগ কৰিব, কিন্তু এইবোৰে মানুহক বচাব নোৱাৰিব। সাধাৰণ তৃণ যেন লগা মানুহৰ সেৱাইহে মানুহক মুক্তি দিব। গতিকে বন্ধুসকল, মহাভাৰতৰ যুদ্ধৰ শেষত ভগৱান শ্ৰীকৃষ্ণই 5 পাণ্ডৱৰ আগত কলিযুগৰ 5টা ভৱিষ্যবাণী এনেদৰে কৈছিল। বন্ধুসকল, আজি যদি ভিডিঅ'টোৰ কথাখিনি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব,
লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বিলাক আগলৈ পাই থাকে। সকলোকে ধন্যবাদ জনালোঁ।